এইবাৰ আমি ডিছকাছ কৰিব লৈছোঁ ৰোমান সংখ্যা বা ৰোমান নাম্বাৰছৰ ওপৰত। প্ৰথমতে আমি ৰোমান সংখ্যাবিলাকৰ জানোচোন আহা। এতিয়া যেনেকৈ আমি ইংৰাজীত যেনেকৈ ফাৰ্ষ্ট ছেমিত বুজাবলৈ লিখি লৈছোঁ ইংৰাজীতে মই 1 2 3 4 5 6 7 8 9 আৰু 10। একক ৰোমান সংখ্যাত কি বুলি লিখা হয়? এডাল আঁচ দিয়া হয়। 2ত ৰোমান সংখ্যাত দুডাল আঁচ দিয়া হয়। 3ত ৰোমান সংখ্যাত 3ডাল আঁচ। 4 বুলি ক'লে IV লিখে, 5ত V লিখে, 6ত লিখে VI, 7ত লিখে VII, 8ত এনেকৈ আঁচ 3ডাল দিয়ে VII লিখি, 9ত লিখে IX আৰু 10ত লিখে X। মই নিয়মকেইটা ক'ম, তাৰ আগতে মই আৰু এটা কথা লিখি থওঁ যে 50ক কি বুলি কোৱা হয়? 50ক L আখৰে বুজায়, 100ক বুজোৱা হয় C আখৰে, 500ক বুজোৱা হয় D আখৰে আৰু 1000ক বুজোৱা হয় M আখৰে। মানে ৰোমান সংখ্যা বা ৰোমান নাম্বাৰ জানিবলৈ হ'লে আমি কেইটামান কথা জানিব লাগিব যে এই বস্তু জানিব লাগিব। এই আঁচডালে কি বুজায়? 1 বুজায়। তাৰ পাছতে এইটোৱে কি বুজায়? ভিটোৱে 5 বুজায়। এক্সৰে কি বুজায়? 10 বুজায়। এলেৰে কি বুজায়? 50 বুজায়। চিৰে কি বুজায়? 100 বুজায়। ডিৰে কি বুজায়? 500 বুজায়। আৰু এমেৰে বুজোৱা হয় 1000। প্ৰথমতে আমি ৰোমান নাম্বাৰ বা ৰোমান সংখ্যা জানিবলৈ হ'লে আমি এইকেইটা বস্তু জানি ল'ব লাগিব যে এই আঁচডালে বুজায় 1 সংখ্যাটো, ভিৰে বুজোৱা হয় 5, এক্সৰে বুজায় 10, এলেৰে বুজায় 50, চিৰে বুজায় আমাক 100 আৰু ডিৰে বুজায় আমাক 500 আৰু এমেৰে আমাক কি বুজায়? 1000 বুজায়। প্ৰথমতে আমি এইকেইটা জানি ল'ব লাগিব। এইকেইটা জনাৰ পাছত ৰোমান সংখ্যা লিখাৰ দুটামান নিয়ম জানিব লাগিব আমি। যেনেকৈ যদিহে মই ইয়াত চাওঁ 5ক বুজালে ভি সংখ্যাটোৱে এইটো 5 হ'ল। যেতিয়া মই এই 5তকৈ কি হয়? 4টো সৰু, গতিকে 5তকৈ 5 পাছত কিন্তু 4 সংখ্যাটো লিখোঁতে কি কৰিলোঁ? মই ইয়াত IV লিখিলোঁ। মানে ভিটো ডাঙৰ সংখ্যা, ডাঙৰ সংখ্যাটোৰ যদি মই বাওঁফালে সৰু সংখ্যাটো মানে এডাল আঁচডাল বহাই দিলোঁ, 1 বহাইছোঁ, গতিকে ই কি কৰিব? 5ৰ পৰা 1 বিয়োগ বুজাইছে মানে কি বুজাব? ই 4 বুজাব। আৰু যদিহে ভি আখৰটোৱে 5 বুজাইছিলে, যদিহে মই এই ভি আখৰটোৰ পাছত যদি মই এডাল আঁচ দিওঁ, তেতিয়া সি কি হ'ব? যোগ কৰা বুজাব। মানে 5 যোগ 1 6 বুজাব। চোৱাচোন এই ভিত কি লিখা আছে? ভিৰ আগত যদি এডাল আঁচ দিলোঁ 4 বুজালে, কিন্তু ভিৰ যদি মই পাছত যদি এডাল আঁচ দিওঁ সি 6 বুজালে। মানে ভিটো হ'ল ডাঙৰ সংখ্যা, এই ডাঙৰ সংখ্যাটোৰ যদি মই সোঁফালে এটা সৰু সংখ্যা বুজাওঁ, তেতিয়া কি হ'ব? সি তাৰ লগত যোগ কৰি তাৰ পাছৰ সংখ্যাটো বুজায়। আৰু যদি এটা ডাঙৰ সংখ্যাৰ যদি বাওঁফালে সৰু সংখ্যাটো বহাওঁ, তেতিয়া কি কৰিব? সি বিয়োগ কৰিব লাগে। মানে ভি মানে 5, 5ৰ পৰা 1 বিয়োগ কৰিলে মই 4 পালোঁ, গতিকে ভিৰ কাষত এডাল আঁচ দিয়া আছে আইডাল, গতিকে সি 4 বুজালে। উদাহৰণস্বৰূপে আকৌ মই চাব পাৰোঁ, যেনিবা 50 মানে হ'ল মোৰ কি? এইটো বুজালে L আখৰে বুজালে। যদিহে মই 60 সংখ্যাটো লিখিবলৈ হয়, তেতিয়া কি কৰিম? Lটো ডাঙৰ সংখ্যা আছিলে, আৰু ডাঙৰ সংখ্যাটোৰ পাছত মই এটা সৰু সংখ্যা বুজালোঁ X, এইটো কি হৈ গ'ল? 60 হৈ গ'ল। আৰু যদিহে মই 40টো লিখিবলৈ হয়, তেতিয়া Lৰ বাওঁ হাতে মই কি কৰিম? সৰু সংখ্যাটো মানে X বহালোঁ, সি 40 বুজালে। ঠিক সেইদৰে M এ বুজালে 1000, আৰু যদিহে মই কি কৰোঁ? মোক 900 লাগে, 900 বুজালে কি কৰিম মই? এমৰ আগত মই এটা C বহাই দিম, সেইটো হ'ল 900। আৰু যদি মোক 1100 লাগে, তেতিয়া মই এমৰ পাছত C বহাই দিম, সেইটো হ'ব 1100। গতিকে এইখিনি হ'ল ৰোমান সংখ্যা লিখাৰ নিয়মবিলাক। প্ৰথমতে আমি এইকেইটা বস্তু জানিব লাগিব। আৰু ইয়াৰ দ্বিতীয়তে ডাঙৰ সংখ্যা এটা কাষত যদি সৰু সংখ্যাটো বুজাওঁ, তেতিয়া সি কি বুজাব? বাওঁফালে পঢ়ালে মাইনাছ আৰু সোঁফালে পঢ়ালে প্লাছ। এইটো হ'ল ৰোমান নাম্বাৰ বা ৰোমান সংখ্যা লিখাৰ নিয়মকেইটা। মই আশা কৰিম তোমালোকে বুজি পাইছা। আৰু যদিহে বুজি পালা, ভাল লাগিছে, তেনেহ'লে লাইক কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা চেনেলটো, আৰু লগৰ লগতো শ্বেয়াৰ কৰি দিবা।